আটাইকেইটা বিষয়ত লেটাৰ পাইছে, কিন্তু বৰ্তমানে তেওঁ আচলতে আগলৈ পঢ়িব পাৰিবনে নাই তাক লৈ এতিয়া শংকাত ভুগিছে। আচলতে তেওঁ নাম আগলৈ পঢ়াৰ কাৰণে তেওঁৰ হাতত নাই ধন, যাৰ পৰিপ্ৰেক্ষিতত তেওঁ এতিয়া চিন্তিত হৈ পৰিছে আগলৈ তেওঁ কি কৰিব। আমি সেইগৰাকী ছাত্ৰৰ কাষত আহি উপস্থিত হৈছোঁ আৰু তেওঁৰ পৰাই জানিব যত্ন কৰিম। কিমান নম্বৰ পাইছিলা তুমি? কি নাম তোমাৰ? মোৰ নাম মোহাম্মদ নুৰ ইছলাম। মই মেট্ৰিক পৰীক্ষাত 93.5% পাইছোঁ। কেনেকৈ পঢ়িছিলা? তোমাৰ দুখীয়া ঘৰ, আমি শুনিছোঁ যে বিদ্যালয়ৰ পৰা ফ্ৰী দিছে, কেনেকৈ আচলতে কি কৰিছিলা অলপ কৈ দিয়া। মোৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান বেয়া হোৱা সত্ত্বেও মই সৰুৰে পৰা বৰ কঠোৰ পৰিশ্ৰম কৰি মই পঢ়া শুনা কৰিছোঁ। মোৰ পৰিশ্ৰমৰ ফলত বিদ্যালয়ৰ ছাৰ বাইদেউসকল মোৰ ঘৰৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ কাৰণে মোক অলপ দয়া কৰিছে। মই ফ্ৰীৰ পৰা জাতীয় বিদ্যালয়ত পঢ়িছোঁ। মই 7লৈকে পইচাৰে পঢ়িছোঁ। তাৰপিছত মোক দয়া কৰি পঢ়া শুনাটো ফ্ৰী কৰি দিছিল। তাৰপিছত মই 9ৰ পৰা 10লৈকে ফ্ৰী পঢ়িছোঁ। টিউশ্যনলৈকে ফ্ৰী দিছিল। মোৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান বেয়া, মই ইমান সুবিধা পোৱা নাই। মোৰ ঘৰত বিজুলী বাতি একো নাছিল। মই চাকিৰে পঢ়িছোঁ। কিমান সময় পঢ়িছিলা দৈনিক? মই দৈনিক পঢ়িছিলোঁ, সন্ধিয়া 5টামান বজাত বহিছিলোঁ, ৰাতি 8টালৈকে পঢ়িছিলোঁ। তাৰপিছত টোপনি গৈছিলোঁ। তাৰপিছত আকৌ ৰাতি 2টামান বজাত উঠিছোঁ। উঠি একেবাৰে 7টা-8টা বজালৈকে পঢ়ি তাৰপিছত গা পা ধুই স্কুলত গৈছোঁ। এতিয়া দেখা গৈছে তোমাৰ নামভৰ্তিৰ কাৰণে আগলৈ যে পঢ়িবা তাৰ কাৰণে তোমাৰ হাতত ধন নাই, কি কৰিবা বুলি ভাবিছা? মই ভাবিছোঁ মোক যদি কোনোবাই সহায় কৰে তেতিয়াহে পঢ়িব পাৰিম, নহ'লে আৰু মোৰ একো উপায় নাই। ইয়াতে সমাপ্ত কৰিবা নেকি? যদি কোনোবাই তোমাক সহায় নকৰে, পঢ়া শুনা কি ইয়াতে বাদ দিবা নেকি? নহয়, আৰু যদি বেলেগ সুবিধা পাওঁ, যদি কোনোবাই সুবিধা দিয়ে, আৰু যদি কোনোবাই সুবিধা দিয়ে, যদি কোনো সহায় নাপাওঁ তেতিয়াহ'লে মই ইয়াতে সমাপ্ত কৰিব উপায় নাই। যদি মই পৰিস্থিতি সাপেক্ষে কোনো সুবিধা নাপাওঁ তেনেহ'লে মোক হয়তো ইয়াতে পঢ়া শুনা সমাপ্ত কৰিব লাগিব। মোৰ আৰু একো কৰিব নাথাকিব। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে দেখা গৈছে তোমাৰ পিতৃ চুগাত কাম কৰে, এতিয়া তেওঁ বেমাৰত আক্ৰান্ত হৈ আছে। তো কেনেকৈ আচলতে কি কৰিবা বুলি ভাবিছা তুমি? মোৰ পিতৃটোতো বেমাৰত ভুগি আছে। মোৰ পৰিয়ালত আৰু কোনো ভাই নাই, মই অকলে। মোৰ পিতৃটো কিবা নহয়, এতিয়া যদি কোনো বেমাৰত পৰি হয়তো মৃত্যু হ'ব পাৰে, তেতিয়াতো পৰিয়ালটো মোক বচাব লাগিব। তেতিয়া পৰিয়ালটো বচাব গ'লে মোৰ আৰু পঢ়া শুনা কৰিব নোৱাৰিম। পঢ়া শুনা কৰিলে মোৰ পৰিয়ালটো অনাহাৰে মৰিব লাগিব। নিশ্চয়কৈ এইগৰাকী ছাত্ৰৰ আচলতে কৰুণ কাহিনী। মই ছাত্ৰগৰাকীৰ যিসকল অভিভাৱক বা গাঁওবাসী আছে ইয়াত